নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক অহাকালি হ'বলগীয়া জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাৰ বিষয়ে তোমালোকক মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম। সেই গুৰুত্বপূৰ্ণ কথাকেইটা তোমালোকৰ শেষৰ পিনে ধুনীয়াকৈ লিখি দিয়া আছে, তোমালোকে চাই নিজে পঢ়ি ল'বা। আৰু তোমালোকে পৰীক্ষা হলত OMR চিট ফিল আপ কৰোঁতে যদি কিবা বুজি নোপোৱা, তোমালোকে ভুলকৈ নকৰিবা। তোমালোকৰ ওচৰত থকা ছাৰ বাইদেউসকলক সুধি কিনে শুদ্ধকৈ কৰিবা, কিয়নো এবাৰ ভুল হ'লে তোমালোকে OMR চিট নোপোৱা। সেইকাৰণে OMR চিট ফিল আপ কৰা সময়খিনি গুৰুত্ব সহকাৰে ধুনীয়াকৈ লাহে ধীৰে তোমালোকে শুদ্ধকৈ কৰিবা। তোমালোকে ভিডিঅ'টো চালে ধুনীয়াকৈ বুজি পাবা।